ওয়েলকাম বেক টু মাই চেনেল নীল কাশ্যপ ব্লগছ। আচ্ছা, বৰ্তমান ক'বলৈ ওলাইছোঁ যিহেতু এতিয়া বৰ্তমান লকডাউন চলি আছে গোটেই অসমত, গোটেই ভাৰতৰ, গোটেই পৃথিৱীতে। গতিকে এতিয়া শুনিবলৈ পাইছোঁ অসমত কিছু শিথিলতা কৰিছে। গতিকে এতিয়া বৰ্তমান শিথিলতা কৰিছে যদিও আমি ব্লগছ বনাব নোৱাৰোঁ, তথাপিতো অকণমান মই য'ত থাকোঁ কামপুৰত, নগাঁও জিলাৰ কামপুৰত, তো অকণমান মোৰ বজাৰখনকে অকণমান দেখাবলৈ চেষ্টা কৰোঁ যে কি শিথিলতা হৈছে। তেন্তে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। ব'লক অকণমান মোৰ টাউনখন এবাৰ দেখাই আনোঁ। জপনাখন খুলি লৈছোঁ, ৰ'ব আকৌ মাৰি দিওঁ, নাইবা গৰুৱে মোৰ শাক পাচলিবোৰ খাই দিব। তেন্তে যাওঁ ব'লক। এইটো চাওক, এইটো ৰাস্তা যিটো গলি দেখিছে, এই গলিটোৱে মোৰ ঘৰৰ পৰা বজাৰলৈ যোৱা গলি। বৰ ধুনীয়া গলি। এয়া চাওক, আমাৰ ঘৰৰ ওচৰত থকা শৰ্মা ষ্ট'ৰ পাৰ হৈ আহিলোঁ। এয়া পালোহি মই হায়াৰ ছেকেণ্ডেৰী মুখ, কামপুৰ হায়াৰ ছেকেণ্ডেৰী মুখ। এইটো দেখিছে, এইটো শিৱ মন্দিৰ হয় আৰু এইটো ষ্টেশ্যন। মানে মোৰ ঘৰৰ পৰা 100 মিটাৰ ডিষ্টেঞ্চত এইটো ষ্টেশ্যন আছে। লকডাউন হোৱাৰ কাৰণে কিন্তু ক্ষতি বহুত কম হৈছে কিছুমান ক্ষেত্ৰত। চাওকচোন কি ধুনীয়া বতৰ হৈ আছে, কি ধুনীয়া প্ৰকৃতিৰ সৌন্দৰ্য উপভোগ কৰিবলৈ পাইছোঁ। কোনো ধূলি নাই, কোনো হেৰি নাই, কি ধুনীয়া পৰিৱেশ। আৰু এইখন চাওক, মোৰ কামপুৰ হায়াৰ ছেকেণ্ডেৰী স্কুল, এইখন যাত মই পঢ়িছিলোঁ, মই ইয়াত অধ্যয়ন কৰিছিলোঁ। ক্লাছ 5ৰ পৰা ক্লাছ 12লৈকে মই পঢ়িছিলোঁ। এইটো ৰাস্তাই মোৰ কামপুৰ বজাৰলৈ যাবলৈ আহি আছোঁ, খোজকাঢ়ি আহিছোঁ। আৰু যিহেতু মাস্ক লগাব লাগিবই, কাৰণ যিহেতু কৰোণা ভাইৰাছ হৈ আছে, গতিকে মাস্কটো বহুত জৰুৰী হয়, সকলোৱে লগাওক আৰু ময়ো লগাইছোঁ। আহি আছোঁ মাস্ক লগাই পেলাই, পূৰা প্ৰটেকশ্যন লৈ পেলাই আহি আছোঁ। কামপুৰ ৰেলৱে ষ্টেশ্যন চাওক, নতুনকৈ বনাইছে কামপুৰ ৰেলৱে ষ্টেশ্যন। ইমান ধুনীয়াকৈ বনাইছে চাওকচোন, বৰ ডাঙৰ এৰিয়া। আগতে সৰু ষ্টেশ্যন আছিলে, এতিয়া চবেই জানিব আৰু এটা ডাঙৰ ষ্টেশ্যন হ'বলৈ গৈ আছে। কিন্তু লকডাউনৰ কাৰণে অলপ কামবিলাক পিছ পৰি গ'ল। এয়া চাওক, ফাইনেলি বজাৰ পাইছোঁহি আৰু কামপুৰ বজাৰ। এইখনেই মোৰ কামপুৰ বজাৰ। দেখিছে, কাপোৰৰ দোকান খোলা গৈছে, সকলো ধৰণৰ লেডিজ টেইলৰ। মানুহবিলাকে বজাৰ কৰিবলৈ আহিছে, গাড়ী চলি আছে, অহৰহ গাড়ী চলি আছে। এয়া ফল মূলৰ দোকান খোল খাইছে। বেটেৰী ৰিক্সাবিলাকো কিন্তু পিছ পৰি থকা নাই দেই, আগে ভাগে ৰৈ আছেহি আৰু যাত্ৰীবোৰ কেতিয়া পাওঁ আৰু। সকলোৱে বজাৰ চজাৰ কৰিছে। পৰাপক্ষত সকলো দোকানবোৰেই খোলা গৈছে, দেখা গৈছে কামপুৰত সকলো দোকানেই খোলা গৈছে। মানুহে খালি ছ'চিয়েল ডিষ্টেঞ্চটো মানি চলিব লাগিব, সেইটোৱে অনুৰোধ, সকলোলৈকে অনুৰোধ। অকল মোৰ কামপুৰত বুলি নহয়, সকলোলৈকে, য'তেই নহওক, যোন ঠাইৰেই নহওক, ছ'চিয়েল ডিষ্টেঞ্চটো মেইনটেইন কৰিব লাগিব। নাইবা ইমান দিনে কষ্ট কৰাৰ কোনো লাভ নহ'ব, ইমান দিনে মেহনত কৰা কোনো ইয়াৰ ফল নাথাকিব। যিহেতু যদি আকৌ ভাইৰাছে আকৌ সংক্ৰমিত হয়, আকৌ বন্ধ হোৱা চান্স আছে। তো গতিকে যিমানখিনি পাৰে সুবিধা অনুযায়ী ঘৰত থাকিবলৈ চেষ্টা কৰক। আৰু সুবিধা অনুযায়ী যিবোৰ বস্তু মানে অত্যাৱশ্যকীয় বস্তু বা যদি যাবলগীয়া হয়, তেতিয়া খুব প্ৰটেকশ্যন লৈ মাস্ক পিন্ধি, হেণ্ড গ্লভছ পিন্ধি যাবলৈ চেষ্টা কৰিব। এই মানুহবোৰ যথেষ্ট সংখ্যক মানুহবিলাক ঘূৰি আছে। বহুত মানুহক দেখিছোঁ মাস্ক পিন্ধিছে, বহুতে পিন্ধা নাই। কিন্তু অনুৰোধ থাকিল যাতে সকলোৱে পিন্ধে, ডিষ্টেঞ্চটো মেইনটেইন কৰে। গাড়ী ঘোঁৰা সম্পূৰ্ণ চলি আছে। এবাৰ দেখুৱাই দিছোঁ ভালকৈ মোৰ কামপুৰ টাউনখন। বৰ্তমান আহি আছোঁ আৰু ছ'চিয়েল ডিষ্টেঞ্চ যিহেতু মেইনটেইন কৰিব দিছে, মই ভালকৈ মেইনটেইন কৰি পেলাই ভিডিঅ' কৰিব নোৱাৰিলোঁ। মই প্ৰথমতে ATM গৈছিলোঁ, তাৰপাছত এই আমাৰ মাইনাৰ কাৰণে আৰু মোৰ কাৰণে এটা চাৰ্ট ল'লোঁ। মই এটা চাৰ্ট ল'লোঁ আৰু মাইনাৰ কাৰণে গেঞ্জি কাপোৰৰ দুটা চোলা ল'লোঁ, মানে মোৰ ছোৱালীজনীৰ কাৰণে। আৰু মালে দেখিবলৈ পাইছে, মালে
গেছৰ ঔষধ অলপ লৈ লৈছোঁ। এতিয়া বৰ্তমান আহি আছোঁ আৰু 100 মিটাৰমান আছে আৰু ঘৰ পামগৈ আৰু। তো ভিডিঅ'টো সমাপ্ত কৰিলোঁ। কেনেকুৱা লাগিছে জনাব। আৰু বহুতেই গৰম, খুব গৰমত খোজকাঢ়ি আহিছোঁ।